তো হেল্ল' বন্ধুসকল, মই পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো মই আছোঁ বৰ্তমান বৰিহাটত, লগৰ ল'ৰা এজনৰ ঘৰত আছোঁ। সি মানে ৰাতিপুৱা ফোন কৰিছিলে যে আজি বোলে সেই খাল সিঁচিব, তো তাতে মোক মানে খাল সিঁচিবৰ কাৰণে মাতিছে সি। মই কৈছিলোঁ তাক, যেতিয়া খালটো সিঁচে মোক খবৰ দিছিলোঁ, মই আহিম বুলি কৈছিলোঁ। তো সেইকাৰণে সি ফোন কৰিছিলে ৰাতিপুৱা। মই আহিবাওঁতে অলপ দেৰি হ'ল, সি গৈছে বৰ্তমান, সি তাতে মানে সিঁচি আছে, মেচিন লগাইছে। তো মই সিহঁতৰ ঘৰ এইমাত্ৰ অলপ আগতে আহি পালোঁ। তো এতিয়া মই তালৈকে যাম। তো আপোনালোকক দেখাই আছোঁ ক'ত খাল সিঁচিব, কি কৰিব, কিমান মাছ পাব, চব দেখাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। খালটো সিহঁতৰ ঘৰৰ পৰা অলপ দূৰত হয়, তো মানে নদী পাৰ হৈ আহিব লাগে খালটোত আহিলে। তো তাতে তো এনেকৈ নদী পাৰ হৈ পেলাই আহি গ'লোঁ য'ত খাল সিঁচিছে তাত। এয়া দেখিছে পূৰা মেচিন চেচিন লগাই দিছে একদম। পানী মোটামুটি আৰু শেষ হ'বই আৰু, বেছি নাই আৰু মেচিন লগাই দিছে পূৰা। মাছ এবাৰ কিমান আছে আৰু এইটো এটা খাল, এইটো মানে অলপ দিন আগতে সিঁচিছিলে। এইটোত মোৰ এইটো সিঁচাওঁতে মোৰ অহা নহ'ল। আহিব কৈছিলে কিন্তু এইটো সিঁচাওঁতে অহা নহ'ল। তো সেইকাৰণে আজি ঘৰতে আছিলোঁ যিহেতুকে, সেইকাৰণে আজি আহি গ'লোঁ। তো মাছ বা কিমান পাওঁ নাজানো আৰু, দুই এটা মাছ কিন্তু দেখিব আৰম্ভ কৰিছোঁ আৰু, পানী কমি গৈছে যিহেতুকে। তো বাকী গোটেই সিঁচা হ'লেহে গম পাম কিমান মাছ পাওঁ। তো আপোনালোকক দেখাম বাৰু কিমান মাছ পাওঁ, কি পাওঁ। তো ভিডিঅ'টো চাই থাকিব। দি কিনি খানি দি এইটো বৰালি, এইটো ধৰ ধৰ। কি এইটো বৰালি এ মজা। আৰু এটা আছে, আৰু আছে না, দেচোন দে, অলপ ভাল লাগিল তথাপিতো ন। এইয়া এইটো আৰম্ভণি কৰিলোঁ ন এইটো। আৰু আছে বৰালি, দে দে বহুত কেইটা আছে। এইয়া এইটো চুপাৰ হিৰো, ই ডেঞ্জাৰ মাল হয়, সি ভয় লাগে বুলি আৰে। অৱশেষত খালটো সিঁচা হ'ব আৰু অলপ বাকী আছে ন। আৰু এইখিনি সিঁচিলে ধুনীয়া হ'ব ধৰবা। এটা পালোৱে বৰালি, আৰু বা কিমান আছে নাজানো আৰু। খুন্দিয়াই আছে নেকি? এই তাক বোলে খুন্দিয়াই আছে পুৰা একদম। দিগন্ত ক'ত গেল? জালান বা এইগিলাক দেখিছে সৰুকেইটা, এইগিলা জাল হ'লে ভাল হ'ব। এনেকৈ আৰু কিমান ধৰিব আৰু হাতেৰে। সৰু মাছ বহুত আছে ন, জাল এখন হ'লে ধুনীয়াকৈ উঠব। এইয়া এইয়া এইটো এইয়া থাক। আৰু মেচিনটো অলপ ওচৰত লৈ আহিলোঁ, তাৰ পৰা মানে লাগ নাপায় পাইপডালে, কাৰণ পানী কমি গৈছে যিটো, সেইকাৰণে মেচিনটো ওচৰত লৈ আহিলোঁ। এতিয়া গোটেই পানীখিনি শুকাই দিওঁ, তাৰপিছত আৰু মাছ ধৰি থাকোঁ পুৰা। আমাৰ পানী সিঁচা কমপ্লিট হৈ গ'ল, এতিয়া মাছ ধৰা কথা। এইয়া বৰালিৰে ওজন উঠছি, বৰালি কেইটা পালো? তিনিটা। আৰু এইগিলা দেখিছে চাৰিটা। মজা। আৰু এইবিলাক কষ্টৰ ফলটো পালো দেচোন ন, যি হওক নে কি? আৰে এইটো চাওঁচোন, আকালে আকালে কি ধুনীয়াকৈ আছে। এইয়াতো ভয় লাগে। থেৰিও পাছি, থেৰি নহয় কাণুলি। এইয়া শান্ত হৈছে বঢ়িয়া একদম, পানীৰ ৰাজা ন। এইয়া এই দুটা, এই এটা, আৰে এইফালেও আছে। এইয়া পুৰা পাক দি আছে। এই আহিছে না আছে কি আৰু
সৰুৰ পৰাই পুৰা ধৰি আছে ভয় কৰে বোলে সি বৰালিক যাওঁ ধৰ অ' ৰিজন্ত মই কওঁতে হ'ল না জালখন নানলি সৰু মাছ কেইটা কওঁতে পুৰা চুম্ব গম পাইছে এইবাৰ নহয় সিংকে ধৰি ধৰি নিছো তাতে মাছ বাচিছি না নাই তাতে মাছ আছে আছে শেষততো এইয়া আৰু ওলাল চাপিয়াল বাল্টিঙৰ পৰে বালিনটো সৰু হৈছে নেকি সৰু আছে বাল্টিংটো হা মাছটো চাব লাগছিল তো আছে বাল্টিং এটা আনবা লাগছিল মই এটা কাম কৰিলি খাৰেটো থলিটো চাপিব নোৱাৰিব না খালি তো সৰু কাটা আছে সৰু হ'ব নহয় ৰ এটা কাম কৰ মই আনো দে এটা লৈ যাম নেকি সেই কাটা কিন্তু লৈ যাম হা এটো ধৰ হা এটো ধৰ কি চাপিব নেকি চাওঁ এটা দিছে তোৰ থকা পাৰিম নাই চিট কি যাব নেকি ঠিক আছে মই ডাঙৰ বাল্টিংটো আনো বুলি আছিলো শীতল বধে কিটা নহলে এটাৰে আনো নেকি লৈ আনে এটা আজি ৰঙালাই দি খাম ৰঙালাই দি খাবি বুলি আগত আছে না নহলে মামা এখন বস্তা খালি কৰি দিব কৰ 1 কিলো মানে হ'ব পাৰবি না হ'ব লাগে ফটোত সৰু দেখি কিন্তু ডাঙৰ অৰিজিনেলকে বহুত ডাঙৰ সোমাই যায় গোটাই কিবা থোৱা নাই বস্তা হেনে মানে তাতে গোটা হেৰি খাকাতে আছে না মই খাই দিলো কিছু ইয়া ভাজিলে সবা দিলে না এটা কি কৰিম এই বল্লি কেটা থবা লাগছিল নহয় এখন আছে এখন খুলিম নেকি ক'ত খুল নেতে বৰালি আছে ন বেছি বৰালিয়ে বেছি ডাঙৰ মাছৰ বৰালি বেলেগ নাই আৰু নাৰে মামা লৈ আহে পটকে হা মামা বস্তা এখন বৰালি কেটা থবা লাগব নহয় ওইয়া খালি বস্তা মাছ থোৱাই জেগা পোৱা নাই এইবাৰ ইমানে মাছ পাছি দিগন্তই বিচাৰি আছে পুৰা মাছ থোৱা জেগা কি লৈ দিগন্ত বেছি দে মামা কেঁচা ন নেহেকান বস্তা নিবি না লৈ মই যাঙা ঐ মা মই যাম ইমান কিন্তু বৰালি জেগা বুলি ভবা নাছিলো ন আৰু এই কিবা বাঙি মাছ এইয়াও ও ডাঙৰ মাকটো আছে মাকটো আৰু বেছি ডাঙৰ হ'ব মাকটো ডাঙৰ হ'ব না বাঙি এইয়াও ভয়তে সি আহাই নে নাছে কি আহি ভয়তে ওপৰত উঠি আছে বৰালিৰ ভয়তে সি আহাই নাই বাগাৰাব আজি মাছে বাগাই দিব আজি পৰিবি এইটো আছে না বৰালি এইটো আছে না এইটো আহি আছে এইটো এই পকা পাত এইফালেও আছে এইবিলাক সৰু মাছ গোটেই জালত বাজিছে এইবিলাক তো এতিয়া ভিডিঅ'টো অলপ দেৰি কাৰণে ইয়াতে ৰাখি দিছোঁ কাৰণ মাছখিনি ধৰি লওঁ তাৰপিছত আপোনাক দেখাই আছোঁ গোটেইখিনি মাছ যেতিয়া ধৰা হ'ব তেতিয়া দেখাই আছোঁ কিমান মাছ পাওঁ আৰু এতিয়া আমাৰ খাল লিচা হৈ গ'ল আৰু মাছ ধৰাও হৈ গ'ল পানীটো এৰি দিলোঁ এতিয়া দেখিছে তো এতিয়া মানে কিমান মাছ পালোঁ এইটো ঘৰতে দেখাই আছোঁ কাৰণ ইয়াতে মানে ভৰাই থোৱা হৈছে তো দিগদাৰ হয় দেখাবতো মোৰ ঘৰত তাতে নি পেলাই দেখাই আছোঁ কিমান পালোঁ মাছ তো চাই থাককচোন দেখাই আছোঁ বাৰু এয়া দেখিছে অৱশেষত এটা মাছ পালোঁ ডাঙৰ সৰু দুটাই পাইছোঁ বৰালি এইটো কাণুলি গোটাই ন কাণুলি গোটাই পাইছোঁ এইবিলাক এইকেইটা ডাঙৰ মাছ আৰু একেটা সৰু মাছ কেই কিলোমান হ'ব আমাৰ সৰু মাছ অঁ 6 কেজি মান হ'ব 6 কিলোমান হ'ব ন আৰু ডাঙৰ মাছ ডাঙৰো হ'ব মোটামুটি ন 6-7 কিলো হৈ যাব ন তো আজি ভিডিঅ'টো ইমানলৈ আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব তো আজিলৈ ইমানেই আছিলে বাই